তাত দেখুওৱা হৈছে যেতিয়া ৰাৱণে সীতাক হৰণ কৰি লংকালৈ লৈ গৈছিল আৰু যেতিয়া ৰামে সীতাক আৰু এয়া পলটো ফাৰ্ষ্ট ষ্টেজনো কেনেকুৱা এয়া হৈছে আপোনালোকে চবেই জানে পাতলো বা এৰি পলু কণী হৈছে আৰু আচলতে ফাৰ্ষ্ট কণী পাৰি মেলি আমি এতিয়া ঘনশ্যাম ঘৰলৈ আহি আছোঁ। ঘনশ্যাম হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্ব কালত আমাৰ ৰংপুৰখন নিৰ্মাণ কৰিবলৈ অহা মেইন কাৰিকৰজন আৰু তেওঁ আচলতে প্ৰথমতে এজন ইছলাম ধৰ্মৰ ব্যক্তি আছিল। নাম দি পাইছোঁ। হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে, সুস্থ আছে। মোৰো ভালেই। মই ফাৰহিনে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু আজি মই আহিছোঁ শিৱসাগৰৰ এখন ধুনীয়া ঠাইলৈ। আপোনালোকো দেখাই যাম ক'ত আহিছোঁ। ইয়াত নতুনকৈ খুলিছে ৰুদ্ৰসিংহ উদ্যান, তালৈ আহিছোঁ আৰু আপোনালোকো দেখাম। এতিয়া আছোঁ জয়সাগৰ পুখুৰীৰ পাৰত। প্ৰথমত ইয়াৰ ভিউটোকে অকণমান দেখাই লওঁ, চাই যাব ভিডিঅ'টো শেষলৈকে। আমি পালোহি স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান আৰু জয়সাগৰ পুখুৰীৰ পাৰতে আছে। বলক ভিতৰলৈ যাওঁ আৰু আপোনালোককো দেখাওঁ। বাহিৰত ৰখি আছোঁ, এতিয়া টিকেট কৰিব লাগিব, টিকেট কৰি লওঁগৈ। কেইটকা এজনত? 60 দুটা দিয়ক। হেৰি ভিডিঅ' এলাও আছেনে? টিকেট দুটা লৈ ল'লোঁ আমি, এটাত 60 টকাকৈ। এইখন হৈছে মেইন গেটখন। ইয়াত লিখা আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান বুলি আৰু গেটখন বহুত ধুনীয়া লাগিছে। আৰু সেয়া টিকেট কাউণ্টাৰ, তাত আমি টিকেট কৰি ল'লোঁ আৰু এই সৰু গেটখনেদি আমি সোমাই যাব লাগিব। বলক ভিতৰলৈ যাওঁ আৰু আপোনালোককো দেখাওঁ। যাব লাগিব নি? নমস্কাৰ। ক'ৰ পৰা আহিছোঁ আপুনি? আমি নামটিৰ পৰা আহিছোঁ। তোমালোক ইয়াৰে নি? হেৰি ভিডিঅ' কৰিব পাৰিম নে ভিতৰত? নামকেইটা ক'বা নি তোমালোকৰ? নমস্কাৰ, মোৰ নামটো জুলি। তোমাৰ? তোমালোকৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী জয়শ্ৰী বৰুৱা। মোৰ নাম পম্পী চাংমা। ইয়াতে থাকা তোমালোক? আমাৰ লগৰে হ'ব চাগে ন? প্ৰথমতে আমি মিউজিয়ামটো চাই লওঁ আৰু আমাৰ এই পাৰ্কখনত আচলতে প্ৰথমতে আমি মিউজিয়ামটোৰ লগতে চিলড্ৰেন পাৰ্কখন আছে, তাৰপাছতে আমাৰ চেল চেণ্টাৰ আছে, এখন নাৰ্চাৰী আছে, তাৰপাছতে আমাৰ লগতে কালচাৰেল প্ৰগ্ৰেমো হয় আৰু ৰেষ্টুৰেণ্টৰ সুবিধা আছে। এতিয়া আমি মিউজিয়ামলৈ যাম। আৰু এইফালে ধুনীয়াকৈ ফুল ৰুই থৈছে, নতুনকৈ খুলিছে ন? কিমান দিন হ'ল? 22 তাৰিখে অপেনিং কৰিছে, ডিচেম্বৰ। ফুলবিলাক যেতিয়া ডাঙৰ হ'ব তেতিয়া ধুনীয়া লাগিব। এইফালে সৰুকৈ পাৰ্ক এখন খুলি লৈছে সৰু ল'ৰা ছোৱালী খেলিবলৈ। মানে পিছে পৰে ধুনীয়াকৈ হ'বগৈ আৰু এতিয়া আৰম্ভণিতে বহুত হৈছে। যথেষ্ট পূৰ্ণগতিত চলি আছে বুলি আমি আৰু ফুলবোৰ চাই ইমান ধুনীয়া লাগিছে। যেতিয়া এইবিলাক ধুনীয়াকৈ হ'ব তেতিয়া বেছি ভাল লাগিব আৰু ইমান চাফাকৈ থৈছে, ভাল লাগিছে। এতিয়া ক'ত যাম? এতিয়া আমি এইটো চাইডে ওলাই গৈ আমি আমাৰ যিটো চেল চেণ্টাৰ খুলিছে সেইটো চাব পাৰোঁ। ইফালে এখন নাৰ্চাৰী আছে আৰু আমাৰ কালচাৰেল প্ৰগ্ৰেমো হয় এইটো চাইডে। আহক। তোমালোক কেইটামান থাকা ইয়াত? মই 8টাৰ পৰা 5টা লাগি। আৰু আছে ৰাতি 9টা 10টালৈকে থকা। তেনেকৈ মানে হেৰি কৰি লোৱা আছে। এতিয়া এখন খোলাৰ পৰা কিমান ভাল হৈছে ন? বহুতে কৰ্মসংস্থাপনো পাইছে। হয় হয়, আচলতে কৰ্মসংস্থাপন পাইছে আৰু ভিতৰৰ পৰা বস্তু এটা জীৱিত ৰূপ পাইছে। আগতেতো ইয়াত হাবি আছিলে। এইফালে কি হয়? ৰেষ্টুৰেণ্ট জুইশাল। ইয়াত কেনেকুৱা ধৰণৰ খানা পায়? আচলতে যেনেদৰে বিচাৰে আৰু সেইটো হৈছে আমাৰ চেল চেণ্টাৰ হিচাপে ৰখা হৈছে। সেইটো আপোনালোকে ওচৰৰ পৰা চাব পাৰে। আপোনালোকে আমাৰ উদ্যানলৈ আহিলে কিবা ল'ব বিচাৰিলেও আচলতে মনে বিচৰা বস্তু আমাৰ চেল চেণ্টাৰত পাব। আশা কৰোঁ আপোনালোক আহিব আৰু আমাৰ বস্তুখিনিৰ প্ৰতিও আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু কিনিব। পোৱালি দিছে ঘৰে। পোৱালিয়ে পোৱালি। এইটো মাকে জন্ম দিছে, এইটো মাকে জন্ম দিছে।
মিঠাবিলাক থৈছে বিক্ৰী হৈছে নাই আমাৰ একদম এৰী পলু ডেমো দেখুওৱা হৈছে পাত পলু হৈছে পলু আৰু এয়া পলু ফাৰ্ষ্ট ষ্টেজনো কেনেকুৱা এয়া হৈছে আপোনালোকে চবেই জানে পাত পলু বা এৰী পলু কণী হৈছে আৰু আচলতে ফাৰ্ষ্ট কণী পাৰি মেলি এনেকুৱা পখিলা হয় পলু পাই পখিলা তাতে এখন চুম গছৰ জালি পলু কেনেকৈ জাল বান্ধি তাৰ এটা সামগ্ৰী ডেমো দেখুওৱা হৈছে আৰু কি পলুৰ পৰানো কি পাত হয় হৈছে পাত পলুৰ পৰা পাত এটা এই পাতটোৱেদি মানে পিছত ৰিফাইন চিফাইন কৰি মেলি ধৰক নুনি পাত আৰু কাঞ্জিবন পাত আদিবোৰ বনোৱা হয় আৰু এয়া হৈছে মুগা সূতা আপোনালোকে জানেই মুগাৰ দামটো বেছি আৰু বৰ্তমান বিশ্ব বজাৰ দি এটি মানে বেছিকৈ সমাদৰ লাভ কৰিছে আৰু এইখন হৈছে চাক এখন আমাৰ ইয়াত কোনোবাই চালনী বুলি কয় ঠাই ভেদে ইয়াৰ ভিন ভিন নাম আছে এইখন সাধাৰণতে চুম গছত দি দিয়া হয় আৰু পলুবোৰ মানে নমাবলৈ বা পলুবোৰ উঠিবলৈ সিফালে আমাৰ চুমৰ গছ আছে এখন সৰুকৈ আমাৰ চুমনি দেখুওৱা হৈছে পলুবিলাকে খোৱা পলুবিলাকে তেনেকৈ ইয়াত বাঁহ পাতে আচলতে এয়া ইয়াত বাঁহ পাতিছে এজোপা কি বুলি কৈছিলে চুমনি তেওঁলোকে এখন নাৰ্চাৰী হয় ফুল ল'বও পাৰিব ইয়াৰ পৰা আহিলে মানে যদি যিসকলে ফুল বেছি ভাল পায় সেইসকলৰ কাৰণে খুব এটা সুন্দৰ মানে ৰখা হৈছে আৰু যোনে যিটো ফুল পচন্দ কৰে নিব পাৰে তেওঁলোকে এইবিলাকৰ ৰেট কেনেকৈ এইবিলাক প্ৰতিটোৱে ৰেট ৰৈ আছে চবৰে ৰেটটো বেলেগ বেলেগ আছে বৰ বেছি দামো নহয় সকলোৱে ল'ব পৰাকৈ ৰখা হৈছে যিহেতু দামটো তাৰমানে গোটেইখিনি দেখা পাব মানে আগৰ দিনৰ বস্তুৰ পৰা আদি কৰি মুগা পলু কেনেকৈ কি কৰা হয় বস্তু কিনিবও পাৰিব নিজে হাতেৰে তৈয়াৰ কৰা আৰু ফুলো কিনিব পাৰিব বহুত ধুনীয়া অসমীয়া গানৰ শ্বুটিং হৈ আছে এই শিৱসাগৰৰ শিল্পীসকলৰ সহযোগত আৰু উষ্ণতা আচলতে গীতটোৰ নাম মই জনামতে মই যিহেতু সেই ভাইটিটোক ফুৰাইছিলোঁ আৰু সি মোক জানিবলৈ দিয়া মতে উষ্ণতা বুলি এটা ভিডিঅ' ইয়াত গানৰ শ্বুটিং ভিডিঅ'টোৰ শ্বুটিং হৈছে আৰু আপোনালোকে তাৰ অকণমান চাব পাৰিব সেয়াও দেখাম বলক দেখি সেয়া আমি দেখিবলৈ পাম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ প্ৰতিমূৰ্তি হয় তাৰপিছত এইফালেও ফুলখিনি খুব ধুনীয়াকৈ ফুলি আছে আমি ফুলখিনিও চাব পাৰোঁ যে খুব ধুনীয়াকৈ এতিয়া কালি আমি ঠাণ্ডা দিনটো বুলি ক'লে আমি নাৰ্জী ফুলটো বা গোলাপ ফুলটো আমি বৰ বেছি আকৰ্ষিত হওঁ সকলোৱে মানে নাৰ্জী ফুল বা গোলাপ ফুলটোৱে মানুহৰ মনটো পটককৈ যেন আকৰ্ষিত কৰিব পাৰে ঠাণ্ডা ছিজনটো অহাৰ লগে লগে এতিয়া খুব ধুনীয়াকৈ সেইখিনি নাৰ্জী ফুল ফুলি আছে কিন্তু কিছুমান আচলতে অকণমান মৰহিছে কেইবাদিনো আৰু হেৰি ফুল দেখিলে মানুহৰ মনটো এনেও ভাল লাগি আহে ফুলৰ মাজত থাকিলে এতিয়া তোমালোকৰ থাকিও ভাল লাগে ন চবৰ আচলতে যথেষ্ট ভাল লাগে কাৰণ ফুল বুলি ক'লে একদম মনটো যে কিবা দুখ ভাগৰ সকলো নাইকিয়া হৈ যে একদম মনটো আনন্দ আৰু খুব যে সুখ মানে শান্তিময় তেনেকুৱা এটা অনুভৱ হৈ যায় এতিয়া আমি কালচাৰেল প্ৰগ্ৰেম চাবলৈ আহিছোঁ আৰু নাৰ্চাৰীখনো বহুত ধুনীয়া লাগিছে আৰু মানে তোমাৰ কথা আছে মানুহক আকৰ্ষণ কৰিব পাৰিছে যেতিয়া ধুনীয়াকৈ ক'ব পাৰিবা ন তেতিয়াহে মানুহে ভাল পাব চায়ো ভাল হ'ব কিবা এটা বস্তু ধুনীয়াকৈ বুজাই দিব পাৰিলে ময়ো ক'ব নোৱাৰোঁ যে ময়ো ইমান ভালকৈ ক'ব পাৰোঁ বুলি কিন্তু জাষ্ট চেষ্টা কৰিছোঁ ক'বৰ কাৰণে ইয়াতে আমাৰ কালচাৰেল প্ৰগ্ৰেমটো ধুনীয়াকৈ সাজি কাচি আছে ক'ৰ হয় তোমালোক ইয়াৰে নি কালচাৰেল প্ৰগ্ৰেমটো তোমালোকে চাই যাবা গানটো হৈছে উষ্ণতা বুলি ওলাইছে আৰু ইয়াতে ভিডিঅ'টো তেওঁলোকে বনাবৰ কাৰণে চেষ্টা কৰি আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানত আৰু তেখেতে অকণমান জনাব যে আপোনালোকে গানটোৰ বিষয়ে অকণমান তেখেতৰ পৰা জানিব নমস্কাৰ মোৰ নাম মণিৰাজ গগৈ
ফোনটো ধৰা না কাৰণটো এখন এটা ফোনটো ধৰিবা সোনকালে আহি আছে মাঘ বিহুতে তুমি তো এই অপেক্ষা থাকিলে আৰু সকলো ৰাইজে সাপোৰ্ট কৰিলে থ্যাংক ইউ সকলোৱে গানটো আদৰি লয় উষ্ণতা গানটোৱে আমাৰ সমাজত আদৰ লাভ কৰক সকলোৱে আদৰি ল'ব আৰু ভোগালী বিহু উপলক্ষে খুব ধুনীয়া গান হ'বলৈ গৈ আছে সকলো কৰ্মীয়ে খুব ধুনীয়াকৈ গৌৰৱৰ বিষয় ন যে মানে শিৱসাগৰতে এনেকুৱা ইমান ধুনীয়া এখন মানে পাৰ্ক খুলিছে আৰু মানে মৃতৰ পৰা বস্তু এটা মানে জীৱিত ৰূপ পোৱা এইটো আগতে হাবি জংঘল আছিল আৰু ইয়াত কিমান কৰ্মচাৰী আছে আমাৰ 110 জনৰ ওপৰত আছে আৰু চব মানে আমাৰ নিচিনা নিশ্চয় জয়সাগৰ ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰত সকলোকে আমি স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানলৈ স্বাগতম জনাইছোঁ আৰু সকলো অসমবাসী ৰাইজকে আমি ইংৰাজী নৱবৰ্ষৰ মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু শুভকামনা জনাইছোঁ যিহেতু আমাৰ মিউজিয়ামটো এতিয়ালৈকে উদ্বোধন কৰা নাই কামখিনি চলি আছে আপোনালোকৰ অলপ চাব পাৰিম এতিয়ালৈকে অপেনিং হোৱা নাই তথাপি চাব পাৰিম আপোনালোকে আহিলেও চাব পাৰিব মিউজিয়াম এটা ৰখা হৈছে আৰু এতিয়ালৈকে কাম যথেষ্ট আছে বাকী হ'লেও চলি আছে বাৰু কামখিনি 37ৰ পৰা বৰ্তমানলৈকে যিখিনি পইণ্ট প্ৰচলিত সেইখিনি ৰখাৰ ব্যৱস্থা কৰা হৈছে এইটো ফুটা কৰি এইটো পইচা ৰখা হৈছে যিটো 1 পাৰ বুলি কোৱা হয় এইবিলাক চব হেৰি কইন্সবিলাক ধুনীয়াকৈ থৈ দিছে এইটো 5 টকীয়া এটা আছে যিটো আমাৰ ভাৰত স্বাধীনতাৰ 75 বছৰ উপলক্ষে যিটো 5 টকা ওলাইছিল সেইটো ৰখা হৈছে এইটো এইটো যিটো এটা নতুনকৈ উলিয়া 20 টকীয়াটো মিউজিয়ামতে আমি অখিল গগৈ ছাৰক লগ পালোঁ ছাৰ নমস্কাৰ নামদ্বীপা আহিছোঁ আহোম যুগৰ মুদ্ৰা মুখাৰ মিউজিয়াম হিচাপে ৰখা হৈছে আৰু এতিয়ালৈকে ডাটা ৱাইজ হোৱা নাই কিন্তু আমাৰ কাম চলি আছে আমি চাব পাৰোঁ যে এইখন এখন লুম্বিনী মুখা আৰু মুখা এখন প্ৰস্তুত কৰোঁতে প্ৰথমতে আমি কেইবাটা ষ্টেপ পাৰ হৈ পিনে এখন মুখাই পূৰ্ণতা লাভ কৰে প্ৰথম এখন মুখা যিমান হৈছে আমি প্ৰথম ষ্টেপটোত আমি ক'ব পাৰোঁ যে বুঢ়া জাতি বা আটা মানে 3 বা 4 বছৰীয়া জাতি বা আটা কাটি আনি কেনেকৈ আমি প্ৰস্তুত কৰাৰ পাছত এনেকৈ এখন মুখা প্ৰস্তুত কৰা হয় ছেকেণ্ড ষ্টেপটোত সেই মুখাখনৰ ওপৰত পানী কাপোৰ এটা লেপন দিয়া হ'ল মাটি তাৰপিছতে 3 নম্বৰ যিটো ষ্টেপ আছে তাত গোবৰ মাটি আৰু কুমাৰ মাটি মিক্স কৰি লগোৱা হ'ল তাৰপাছতে এখন মুখা প্ৰস্তুত কৰা হ'ল তাৰপিছত এই চুলিখিনি মৰা পাত্ৰ তাৰপিছত কুহিলাডালে পঞ্চইন্দ্ৰিয়খিনি মানে বহুৱাত সহায় কৰে কুহিলাডাল কেনেকৈ ব্যৱহাৰ কৰা হয় তাৰপিছত এইখন হৈছে পুতনা ৰাজ্যপতি এখন মুখা তাৰপৰা এয়া হৈছে সত্ৰীয়া সংস্কৃতিৰ সূত্ৰধাৰে নমস্কাৰ থকা ডাঙৰে লাগিছে মুখা এখন বনোৱাৰ আগত প্ৰথম প্ৰচেছটো হৈছে এইটো তাৰপিছত এইটো পাওঁ আৰু এইটো হয় তাৰপিছতহে আমি মানে মুখা এখন দেখিবলৈ পাওঁ তাৰমানে এখন মুখা প্ৰস্তুত কৰাৰ আগত কিমান কষ্ট লুকাই থাকে মানে ক'ব লাগিব যে মুখা শিল্পটো বচাই ৰাখিবৰ কাৰণে যিজনে এইখিনি কাম কৰি থাকে তেওঁ কিমান কষ্ট থাকে আৰু লগত কষ্ট লুকাই থাকে আমিতো ডাইৰেক্ট কষ্টখিনি গৈ পিনি অৱশেষত এটা পূৰ্ণতা পায় আমিতো ডাইৰেক্ট পূৰ্ণ হৈ থকা মুখাখন দেখোঁ তাৰ মাজতে কিমান কষ্ট লুকাই আছে বনাওঁতে কিমান কষ্ট হৈছে গোটেই প্ৰচেছখিনিয়ে দেখাব চেষ্টা কৰিছে আৰু ধুনীয়াকৈ কৈ দিছে আমাক ভাল লাগিছে আৰু এইফালেও আছে ৰুদ্ৰপক্ষী এখন মুখা শ্ৰীকৃষ্ণ হনুমানৰ আৰু এইখিনি চাব পাৰে যে শিলৰ বাতি আগৰ দিনৰ শিলৰ বাতি তাৰপিছতে পিতল আৰু কাঁহৰ মিহলি বাতি তাৰপিছতে শিলৰ ঘূৰণীয়া মানে পাত্ৰ শিলৰে হয় সেইখিনি পাত্ৰ শিলৰ পতা খুন্দনা শিলৰ মানে আগৰ দিনৰ সকলোখিনি বস্তুৱে সংৰক্ষণ কৰি থৈছে
চাব পাৰোঁ যে এখন সত্ৰীয়া সূত্ৰধাৰে নমস্কাৰিত বাঁহৰ এইটো এটা দৃশ্য। এয়া হৈছে আকাশৰ এজন ৰজাৰ এখন মুখা, এয়া বীৰেন্দ্ৰ পক্ষীপুৰ এখন মুখা। তাৰপৰা এইফালে চাব পাৰোঁ যে এইখন হৈছে পলাৰৰ এখন মুখা আৰু এইখন হৈছে সূৰ্যদেৱ ফুলাৰ এখন মুখা। আৰু এইফালে এই মুখাখন মুখা আপোনালোকে চিনি পাইছে যে এখন নৃসিংহৰ মুখা। জয়সাগৰ পুখুৰীৰ পৰা আমাৰ তলাতল ঘৰলৈ যিখিনি পুখুৰী আছে সেই দুটা পুখুৰী আগতে আচলতে তলৰ পৰা পানী যোৱাৰ ব্যৱস্থাটো আছিল জয়সাগৰ পুখুৰী বা তালৈ। আৰু তেতিয়াতো আমাৰ পাইপৰ ব্যৱস্থা নাছিল। এতিয়া বৰ্তমান যিহেতু আধুনিক প্ৰযুক্তিবিদ্যাৰ ফলত যিহেতু পাইপৰ ব্যৱস্থাটো আহিছে, কিন্তু তেতিয়াতো কৰাত বা তাৰ সৈতে প্ৰস্তুত কৰা এনেদৰে পাইপ আছিল আৰু তেতিয়া পানী অহা যোৱা কৰিবৰ কাৰণে মেইনলি এনেকুৱা ধৰণৰ পাইপ ব্যৱহাৰ কৰা হৈছিল। তাৰপিছত এইখিনি হৈছে হাঁচিপতীয়া পুথি। এয়া হৈছে ব্ৰিটিছৰ দিনৰ এটা লেম্প। ব্ৰিটিছৰ দিনৰ লেম্প এটাও ধুনীয়াকৈ হৈছে সংৰক্ষণ কৰি। এই দুখন আচলতে ৰাৱণৰ মুখা হয় দেই। আমি প্ৰথমতে মিউজিয়ামলৈ আহিলোঁ। মিউজিয়ামটো অপেন কৰা নাই যদিও ইয়াত বহুতখিনি বস্তু থৈছে আৰু আমাক বহুত ধুনীয়াকৈ বুজাই দিছে। ভাল লাগিছে আৰু চায়ো ভাল লাগিছে আৰু তাৰ কথা বতৰাবিলাকো ভাল লাগিছে আৰু আমাক সোমাই আহোঁতে ইমান ধুনীয়াকৈ আমাক ৱেলকাম কৰিছে, বহুত ভাল লাগিছে। আৰু আপোনালোকো আহিব আৰু বহুত চাব লগা বস্তু আছে আৰু কি কি দেখোঁ দেখাই যাম, চাই যাব। তেওঁৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি ঘনশ্যাম ঘৰটো চাব ঘনশ্যাম ঘৰটো চাব যাম আৰু ভাল লাগিছে। আজি শিৱসাগৰৰ ছোৱালী হৈ একদম শিৱসাগৰৰ এখন প্ৰকৃত ঠাইলৈ আহিছোঁ আৰু আপোনালোককো দেখাইছোঁ। এতিয়া ঘনশ্যাম ঘৰ যাওঁ ন, চাই যাব। আমি এতিয়া ঘনশ্যাম ঘৰলৈ আহি আছোঁ। ঘনশ্যাম হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্ব কালত আমাৰ ৰংপুৰখন নিৰ্মাণ কৰিবলৈ অহা মেইন কাৰিকৰজন। আৰু তেওঁ আচলতে প্ৰথমতে এজন ইছলাম ধৰ্মৰ ব্যক্তি আছিল। আহক আমি সকলোৱে ঘনশ্যাম ঘৰটো এবাৰ চাই লওঁ। ইয়াত 100জন মানে কৈছে ন, 100তকৈ ওপৰৰ কৰ্মচাৰী আছে, কৰ্মচাৰী জড়িত হৈ আছে ইয়াৰ লগত আৰু ভাল লাগিছে দেখি। মানুহ হৈছে আকৌ ন, যথেষ্ট মানুহ হৈছে আৰু মানে আৰুতো বহুতে জনাও নাই, কিন্তু বহুত মানুহে ছ'চিয়েল মিডিয়া বা নিউজৰ পৰা জানিয়ে আহিছে পাৰ্কলৈ। আৰু এইবিলাক নাৰ্চাৰীও খোলা আছে নেকি, ফুলখিনি ৰোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু এয়া ন ঘনশ্যাম ঘৰ। হৈছে ঘনশ্যাম ঘৰ আৰু ঘনশ্যাম মই ইতিমধ্যে কৈছোঁৱেই যে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্ব কালত আমাৰ ৰংপুৰখন নিৰ্মাণ কৰিবলৈ যিজন কাৰিকৰ আছিল, মানে মেইন মিস্ত্ৰী আছিল, তেখেতৰে এইটো ঘৰ হয়। আৰু আমি ওচৰৰ পৰা চাব পাৰোঁ এই ঘৰটো। এই ঘৰটো আচলতে কেইবাটাও নামেৰে জনা যায় দেই। ঘনশ্যাম ঘৰ, ঘনশ্যাম মন্দিৰ, ঘনশ্যাম খনিকৰ ঘৰ, নাতিগোহাঁই দৌল হিচাপে। আৰু এই ঘৰটোত আমি দুটা স্থাপত্যকলাৰ প্ৰভাৱ দেখিবলৈ পাওঁ। এটা হৈছে আহোম, আনটো হৈছে মোগলৰ, মানে হিন্দু আৰু ইছলাম। এই ঘৰটো ওপৰৰ ছালখন আমি 8 চালি বুলি ক'ব পাৰোঁ। আৰু ওপৰৰ ছালখন হৈছে উভতাই থ'লে নাওখন যেনেকুৱা এটা আকৃতি লয়, ঠিক তেনেকুৱা। আৰু 1950 চনৰ ভূমিকম্পৰ ফলত এই ঘৰটো এটা ছাইড অলপ বেকা হৈছে। আহক আমি ওচৰৰ পৰাও চাব পাৰোঁ। আমি আচলতে প্ৰথমতে যিটো দৃশ্য মন কৰিম, ৰামায়ণৰ এটা কাহিনীৰ দৃশ্য তাত দেখুওৱা হৈছে। যেতিয়া ৰাৱণে সীতাক হৰণ কৰি লংকালৈ লৈ গৈছিল আৰু যেতিয়া ৰামে সীতাক উদ্ধাৰ কৰিবলৈ গৈ সাগৰত সেতু বন্ধা, মানে বান্দৰে সাগৰত সেতু বন্ধা এটা দৃশ্য স্পষ্টকৈ দেখা গৈছে। তাৰপিছতে এইডোখৰতে আমি দেখিব পাম যে এইখিনি শিৱলিংগ দেখিবলৈ পাম। আৰু এইটো আমি ক'ব লাগিব যে পোৰা মাটিৰ ভাস্কৰ্যৰ আহোম ৰাজত্ব কালত নিৰ্মাণ কৰা মনুমেণ্টখিনিৰ ভিতৰত পোৰা মাটিৰ ভাস্কৰ্যৰ ঘৰে হৈছে এইটো, যিটো বেলেগত মানে পোৰা মাটিৰ ভাস্কৰ্য ঘৰ দেখা পোৱা নাই। আমি এই ভাস্কৰ্যখিনি এফালৰ পৰা কিছুমান আচলতে ক্ষয় গৈছে, কিন্তু আমি তলৰ পৰা যদি চাওঁ 3 নম্বৰ যিটো ভাস্কৰ্য দেখা পাম সেয়া হৈছে মা দুৰ্গাৰ আৰু 4 নম্বৰত হৈছে নাৰদৰ। আৰু এটা কথা মন কৰিবলগীয়া যে নাৰদৰ মানে
ভাস্কৰ্য অইন মনুমেণ্টত দেখা পোৱা নাযায়। এই তলৰ পৰা 4 নম্বৰ যিটো হৈছে সেয়া নাৰদৰ, তাৰ ওপৰত কেইবাটাও কৃষ্ণ দশৱতাৰৰ ভাস্কৰ্য আছে আৰু এইফালে মৰা চৰাই এটা সাপ এটা খাই থকা দৃশ্য দেখা গৈছে। ওচৰৰ পৰা দেখা পাৰিম নে ন? আমি ক'ব পাৰোঁ যে আমি শুনা মতে যে এই ঘৰটো অৰিজিনেলি কালাৰটো বগা আছিল বুলি আমি শুনা পাইছোঁ। আৰু লগতে ভিতৰতো আমি চালে মন কৰিলে দেখা পাম যে ভিতৰতো মছজিদ আকৃতিৰ নিচিনা, আৰু আমি এই ঘৰটো প্ৰাৰ্থনা গৃহ বুলিও ক'ব পাৰোঁ। আৰু এটা কথা আমি চাব পাৰোঁ যে আমি ওপৰৰ পৰা যদি আমি এইটো ছাইডৰ পৰা হিচাপ কৰি আহিলে 7 নম্বৰত আমি যিটো ভাস্কৰ্য দেখা পাম সেয়া হৈছে মোগল সম্ৰাট শ্বাহজাহানৰ ভাস্কৰ্য। খুব ধুনীয়াকৈ স্পষ্টকৈ আছে। তাৰপিছতে এইফালে এই ঘৰটো আমি কোনো বুৰঞ্জীবিদৰ মতে যে তেখেতক ইয়াত নজৰবন্দী কৰি থৈছিল বুলি জনা যায়, কিন্তু সঠিককৈ আমি ক'ব নোৱাৰোঁ যে এইটোৱে হয় বুলি। কেইবাখনো বুৰঞ্জীৰ মতে কেইবাটাও তথ্য দিয়ে আচলতে। এটাই নজৰবন্দী কৰি ৰাখিছিলে। তাৰপিছত ইফালে আছে সেইটো বাটচৰা। সেই বাটচৰাদি আমি জনামতে যিহেতু ঘনশ্যাম উদ্দিনক ইয়াত ৰাজকীয় মৰ্যাদাৰে ৰখা হৈছিল আৰু আগতো যোগাযোগৰ ব্যৱস্থাটো ইমান উন্নত নাছিল, আৰু এই পুখুৰীয়েদিয়ে নাও চলাচল কৰি সেই বাটচৰাদি তেখেতক লগ পাবৰ কাৰণে ৰজা বা ৰাজবিষয়াসকল আহিছিল বুলি আমি জানিবলৈ পাৰিছোঁ। আৰু সেই প্ৰথমতে আপোনালোকে যিটো ঘৰ দেখা পাব সেইটো হৈছে যে আমি জনামতে ঘনশ্যাম উদ্দিনৰ কোনো বুৰঞ্জীবিদৰ মতে সেই ঘৰটোতে ঘনশ্যাম উদ্দিন প্ৰথমে আছিল বুলি কয়, আৰু কোনো বুৰঞ্জীবিদৰ মতে যে তেওঁক যিসকলে সুৰক্ষা প্ৰদান কৰিছিল সেইসকলে তাত আছিল বুলি কয়। মানে ঘনশ্যামৰ মেইন ঘৰ এইটোৱে আছিল। মানে সঠিককৈ এইটোৱে আছিল বুলি ক'ব নোৱাৰি, কিন্তু এতিয়া আছোঁ আমি ঘনশ্যাম ঘৰৰ সন্মুখত। দেখালোঁ আপোনালোকক আৰু আমাক বহুত ধুনীয়াকৈ বুজাই দিলে, আপোনালোককো দেখালোঁ আৰু ভাল লাগিছে আহি। বহুত ধুনীয়া ঠাই হয়, বহুত চাব লগা বস্তু আছে। আহিব আপোনালোকো, নিশ্চয় ভাল পাব। আৰু ৰাতি বহুত বেছি ভাল লাগে কৈছে, আৰু বহুত ধুনীয়া হয় আৰু বহুত নেদেখা বস্তু দেখিলোঁ আজি। আৰু তেওঁলোকৰ বিহেভিয়াৰটো বহুত ভাল। সোমাই আহোঁতেও আমাক বহুত ধুনীয়াকৈ ৱেলকাম কৰিছে আৰু বহুত ধুনীয়াকৈ কথাবিলাক কৈছে, আৰু বহুত চাফা। এখিলাও পাতো ক'তো পৰি থকা নাই, বহুত চাফাকৈ ৰাখিছে। ভাল লাগিছে, সেইকাৰণে আপোনালোকো আহিব। আৰু কেনেকুৱা পালে সেই বিষয়ে আপোনালোকে জনাব। আপোনালোকক যিমানখিনি পাৰোঁ আৰু যি আছিলে গোটেইখিনি দেখাবলৈ চেষ্টা কৰিলোঁ, আৰু জুমিয়ে আমাক বহুত ধুনীয়াকৈ বুজাই দিলে। আৰু তাই এতিয়া ৰুদ্ৰসিংহ পাৰ্কখনৰ বিষয়ে অকণমান কৈ দিব, সেয়াও শুনি লওক আপোনালোকে। ইয়াত বহিব পৰা ব্যৱস্থাও আছে। ইয়াত আৰু এতিয়া তুমি কৈ দিয়া পাৰ্কখনৰ বিষয়ে অকণমান। এইখন হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান, আৰু এইখন অৱস্থিত বুৰঞ্জী প্ৰসিদ্ধ আমাৰ শিৱসাগৰ জিলাৰ জয়সাগৰ পুখুৰীৰ পাৰত। আৰু জয়সাগৰ পুখুৰী হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃৰ স্মৃতিত খন্দোৱা সেইটো পুখুৰী হয়। আৰু যিহেতু জয়সাগৰ পুখুৰীটো 45 দিনৰ ভিতৰত খন্দোৱা, মানে মানুহে খন্দা 12,000 পাইকেৰ সৈতে ভাৰতৰ ভিতৰত সেইটো এটা ডাঙৰ পুখুৰী বুলি ক'ব লাগিব। আৰু সেইটোৱে প্ৰথম পুখুৰী বুলি ক'ব লাগিব যিটো 45 দিনৰ ভিতৰত তেখেতে খন্দাইছিল। আৰু তাৰ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰতে ৰুদ্ৰসিংহ উদ্যানখন অৱস্থিত। আৰু আচলতে মৃতপ্ৰায় বস্তু এটা জীৱিত ৰূপ পোৱা আগতে হৈছে, যিহেতু আগতে এখন হাবি জংঘলে ভৰপূৰ আছিল, আৰু এতিয়া ইমান ধুনীয়া এখন উদ্যানখনে খুব এটা সুন্দৰ ৰূপ লৈছে আৰু মানুহক আকৰ্ষিত কৰিব পাৰিছে। হয়, নিশ্চয়। আগতে আশা কৰোঁ আপোনালোক সকলো আহিব, আৰু প্ৰাকৃতিক শোভাৰাজিয়ে ভৰপূৰ আৰু খুব ধুনীয়াকৈ পৰিপূৰ্ণতা লাভ কৰিবলৈ গৈ থকা এখন সুন্দৰ পাৰ্কলৈ আপোনালোক আহিব বুলি আমি আশা কৰিলোঁ। আমিও আশাবাদী, আমিও আচলতে শিৱসাগৰীয়া হিচাপে ইয়াত কাম কৰিবলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰোঁ, কাৰণ ৰুদ্ৰসিংহ হৈছে আমাৰ আহোম ৰাজত্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰজা, আৰু তেখেতৰ নামতে উৎসৰ্গিত এই উদ্যানখনে আজি ইমানখিনি অৱস্থা পাইছেহি। আৰু আমিও আশাবাদী যে শিৱসাগৰৰ লগতে আমাৰ অসম আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো আমাৰ এই পাৰ্কখনে জিলিকি উঠক আৰু সকলোৱে আদৰি লওক। আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। আচলতে মোৰো কিবা ভুল হ'ব পাৰে, আপোনালোকে সেই ভুলখিনি শুধৰাই ল'ব বুলি ময়ো ধুনীয়াকৈ কৈছা দেই তুমি। লগতে পুনৰবাৰ মই জুমি ভূঞাই আপোনালোকক ইংৰাজী নৱবৰ্ষৰ মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ ইংৰাজী নৱবৰ্ষই সকলোৰে জীৱনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক। আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ যে আমাৰ ভোগালী বিহু যিহেতু খুব সমাগত, আৰু ভোগালী ইয়াত
আমাৰ কেইবাবিধো খেলৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে 14-15 তাৰিখে। আৰু আপোনালোক আহি আমাৰ পাৰ্কখনলৈ আহি সেইখিনি সুযোগো গ্ৰহণ কৰক, সেই আনন্দও লওক আমি আশা কৰিছোঁ। আৰু ভাল লাগিব নিশ্চয় আপোনালোক আহিব, আৰু আমিও আশাবাদী যে আপোনালোক আহিব, চাবহি পাৰ্কখনত, আৰু আপোনালোকৰ কিবা দিহা পৰামৰ্শ থাকিলে আমাকো জনাব। তাকে কৈ ইমানকে জনাইছোঁ। নমস্কাৰ। কি গ'ল আচলতে, আৰু ভোগালী বিহুৰ সকলোলৈকে মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু হিয়াৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু ভোগালী ভোগ আৰু আনন্দ মেজি জুয়ে আমাৰ সমাজৰ অসূয়া অপ্ৰীতিবোৰ দূৰ কৰক, আৰু ভোগালীৰ ভোগে আচলতে সকলোৰে মনলৈ সুখ শান্তি আনন্দ মানে কঢ়িয়াই আনক, তাই আশা কৰিলোঁ। আৰু তাকে কৈ মই জুমি ভূঞা আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। আকৌ নিশ্চয় লগ পাম। নমস্কাৰ আপোনালোকক। আৰু বহুত ধুনীয়া ঠাই হয়, আপোনালোক আহিব। আৰু এই জুমিয়ে আমাক বহুত ধুনীয়াকৈ বুজাই দিলে কথাখিনি, বহুত ভাল লাগিল। আৰু আপোনালোকো আহিব, আৰু তোমালৈও ভোগালী বিহু বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ, তোমাকো জনাইছোঁ। ধন্যবাদ। আৰু নতুন বছৰে তাইও জীৱন সুখৰ কৰি তোলক। আশীৰ্বাদ কৰিব সকলোৱে, আচলতে জীৱনটো সুখে ভৰি পৰক আৰু কি হয়। আৰু সঁচাকৈ বহুত ধুনীয়া লাগিল আহি, বহুত ভাল লাগিল, আৰু বহুত ধুনীয়া ঠাই, আপোনালোকো আহিব। আৰু এনেকুৱা চাগে প্ৰথম হৈছে ন প্ৰথম হৈছে, আৰু আমি শিৱসাগীৰ বাবে গৌৰৱৰ কথা এইটো। আৰু আগতেতো এখন জংঘল আছিল, এতিয়া ইমান ধুনীয়া এটা জীৱিত ৰূপ পালে, এটা মৃত বস্তু এটা জীৱিত ৰূপ পাইছে। আৰু আবেলি যেতিয়া আমাৰ বেলি মাৰ যায়, বেলি অস্ত যোৱাৰ যিটো ধুনীয়া এটা দৃশ্য, সেই ধুনীয়া ৰোমাঞ্চ এটা পৰিৱেশ আপোনালোকে ইয়ালৈ আহিলে সেইটো চাব পাৰিব, সেই অনুভৱটো আপোনালোকে ল'ব পাৰিব। আৰু আচলতে বিভিন্ন খাদ্যৰো আপোনালোকে সোৱাদ ল'ব পাৰিব, তেনেকুৱা এটা ব্যৱস্থাও ৰখা হৈছে। আশা কৰোঁ আপোনালোক আহিব, আৰু সকলোৱে আহি অলপ হ'লেও অকণমান আনন্দ কৰিব, ইয়াত আহি জীৱনৰ অলপ সময় আনন্দ উপভোগ কৰিব বা এই পাৰ্কখনত এনজয় কৰিব বুলি আমিও খুব আশাবাদী। আশা কৰোঁ আপোনালোক আহিব। সকলোকে ধন্যবাদ। আৰু ভোগালী বিহু কেতিয়া 14-15 তাৰিখে ইয়াত ফাংচন হ'ব। আমি নিশ্চয় আহিম, আৰু আপোনালোকো আহিব, ভাল লাগিব নিশ্চয়। আৰু লগ পাই ভাল লাগিল তোমাক দেই। মোৰো তোমাক লগ পাই ভাল লাগিল, আৰু আশা কৰোঁ যে এই ভিডিঅ'টো সকলোৱে আদৰি ল'ব, আৰু কিবা ভুল হ'লে আপোনালোকে শুধৰাই ল'ব। যিহেতু ময়ো যথেষ্ট ইমানো অভিজ্ঞতা নাই, মোৰো সীমিত জ্ঞানৰ পৰা যিমানখিনি নতুনকৈ খুলিছে, তাইও নতুনকৈ ক'বলৈ চেষ্টা কৰিছে, আৰু বহুত ধুনীয়াকৈ কৈছে। আগলৈ আৰু বেছি ধুনীয়াকৈ ক'ব। এতিয়া তাই প্ৰথম অৱস্থাতে ইমান ধুনীয়াকৈ বুজাই দিছে, ভাল লাগি গৈছে। গোটেইখিনি বস্তু যিখিনি আছে গোটেইখিনি বস্তুৱে চাব লগা বস্তু হয়, আৰু গোটেইখিনিয়ে তাই জুমিয়ে আমাক ধুনীয়াকৈ বুজাই দিলে, ভাল লাগিল। সেইকাৰণে মোৰো লগ পাই ভাল লাগিল। আৰু এই ভিডিঅ'টো যিসকলে চাই আছে সেইসকলে শ্বেয়াৰ, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি ময়ো আশাবাদী। আৰু মই আজি ভণ্টি এজনীৰ লগত আহিছোঁ, লিজা। তাইও ইউটিউব চেনেল এটা আছে, নাজ লিজা ক্ৰিয়েশ্যন বুলি, তাইকো দেখাই দিছোঁ অকণমান। হাই কৈ দিয়া। হাই, ছাবস্ক্ৰাইব কৰিব বাই চেনেলটো চবেই। আৰু তাইৰো চেনেল এটা আছে, তাইকো ছাপোৰ্ট কৰিব আপোনালোকে। আমাক দুজনীকে মৰম কৰিব, ইমান কষ্ট কৰি ভিডিঅ' বনাবলৈ আহিছোঁ ইমান দূৰৰ পৰা, চাব ভিডিঅ'বোৰ। আৰু এতিয়া পাৰ্কৰ পৰা ওলাই আহিলোঁ, আৰু পুখুৰী পাৰতে আমি দুজনীয়ে ফটো চটো মাৰি লৈছোঁ, আৰু বহুত ভাল লাগিল আজি। আপোনালোকো দেখালোঁ, বহুত বেছিয়ে ভাল লাগিল। আৰু আপোনালোকো আহিব, বহুত ধুনীয়া ঠাই হয়, আৰু বহুত চাবলগীয়া বস্তুও আছে। আৰু শিৱসাগৰৰ কাৰণে গৌৰৱ, ইমান ধুনীয়াকৈ এখন খুলিছে উদ্যান, সকলো মানুহ আহিব। আৰু ইয়াত থকা যিবিলাক কৰ্মচাৰী হিচাপে কাম কৰি আছে, যিবিলাকে ইমান ধুনীয়াকৈ তেওঁলোকে সুচাৰুৰূপে কামবিলাক চলাই নিছে, ভাল লাগিল। আৰু ইমান ধুনীয়াকৈ সমাজতে ৱেলকাম কৰিছে, আৰু তেওঁলোকৰ বিহেভিয়াৰটো বহুত ভাল পালোঁ, ভাল লাগিল। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ, যিমানখিনি পাৰোঁ দেখালোঁ। যদি চাই ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল নতুনকৈ মোৰ চেনেলটোলৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেন্তে বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। আজিলৈ বাই বাই।